हेलो फ्रेंड्स मोर अन्य এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এয়া ৰাতিপুৱা 7:30 বজাৰ দৃশ্য অৰ্চি ঘৰত ৰাখিব কোনো মানুহ নাই সেইবাবে স্কুলত আনিছো আৰু যেহেতু আমি ৰাতিপুৱা আজিকালি এটেন্ডেন্স দিব লাগে ৰাতিপুৱা টোপনিতে তাইক লৈ আহিলো স্কুলত আৰু এনেকৈ স্কুলতে শুৱাই থলো আৰু এতিয়া উঠিলে তাই আজি আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰতিভা বাইদেউৰ বিদায় সভা এখন অনুষ্ঠিত কৰা হৈছে আৰু তাৰ বাবে সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী আমি একত্ৰিত হৈছো সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সমাবেত সংগীত এটাৰ জৰিয়তে সভাখনৰ শুভ আৰম্ভণি কৰা হয় আৰু সকলো ছাত্ৰ ছাত্ৰী উপস্থিত থাকে প্ৰতিভা বাইদেৱে আজি অৱসৰ ল'লে আৰু বাইদেউক আমি বহুত মিছ কৰিম আৰু বাইদেউ আমাক প্ৰতিটো মুহূৰ্ততে বহুত দিহা পৰামৰ্শ আগবঢ়াই আহিছিল আৰু বাইদেউৰ আমি সুস্বাস্থ্য কামনা কৰিছো বাইদেউ যাতে ভালে কুশলে থাকে আৰু মাজে সময়ে আমাৰ বিদ্যালয়লৈ আহি আমাক দিহা পৰামৰ্শ আগবঢ়ায় কাৰণ বাইদেৱে ইমান দিনে আমাক নিজৰ মাতৃৰ নিচিনাকৈ বা এগৰাকী জ্যেষ্ঠা হিচাপে বহুত সহায় সহযোগ কৰি আহিছে আৰু আমাক বহুত ভাল ভাল দিহা পৰামৰ্শ দি আহিছে গমেই নাপালা ইয়াৰ পিছতে বাইদেৱে ছাত্ৰীক উদ্দেশ্যি লগতে আমাৰ সকলোকে উদ্দেশ্যি দুই এষাৰমান ভাষণ আগবঢ়ায় আৰু বাইদেউৰ ভাষণটোৱে সঁচাকৈ আমাক সকলোকে আৱেগিক কৰি তুলিলে বাগদান কৰিবলৈ যদিও নিদিলে এই দুৱাৰমুখতে অহা যোৱা কৰি থকা ছাত্ৰীসকলক চক মাতি আনিবলৈ যোৱা তেনেকৈ মই তাৰ পিছতে ছাত্ৰী একতা সভাৰ সম্পাদিকাই বাইদেউক উদ্দেশ্যি দুআষাৰমান ভাষণ আগবঢ়ায় শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা আমাৰ হৃদয় ছাৰে বাইদেউক উদ্দেশ্যি দুআষাৰ ভাষণ আগবঢ়ায় আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু ভিডিঅ'টোৰ শেষত মই বাইদেউৰ লগত থকা মুহূৰ্তৰ কিছু ফটো দিম আৰু যিহেতু মই ভিডিঅ'টো আজি স্পেচিয়েলি বাইদেউৰ কাৰণে বনাইছোঁ এটা হৈছে আজিৰ দিনটোত বাইদেউৰ লগত উঠা ফটো আৰু এয়া আছিল বাইদেউৰ লগত শিক্ষামূলক ভ্ৰমণ এটাত গৈছিলোঁ তাত উঠা ফটো ৰেইন ফৰেষ্ট ইনষ্টিটিউটত গৈছিলোঁ তাত উঠা ফটো আছিল এইবিলাক আৰু এইবোৰ স্মৃতি সদায় স্মৃতি হৈ থাকিব আৰু বাইদেউৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে বাইদেউলৈ বহুত মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ